নমস্কাৰ, মই লিজাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বিহু উপলক্ষে বনাবলৈ লৈছোঁ খাহী মাংস আৰু মোক ইয়াত দৰকাৰ হ'ব 3টা ডাঙৰ চাইজৰ পিঁয়াজ, জলকীয়া গুড়ি, মিট মছলা, জিৰা গুড়ি, গৰম মছলা, সোৱাদ অনুযায়ী নিমখ, হালধি আৰু কেইটামান জলকীয়া। এইখিনি ভালকৈ মই মাংসখিনিৰ লগত সানি থ'ম আৰু মই ইয়াত মাংস লৈছোঁ আধা কেজি আৰু লগতে অলপ তেল। এইখিনি ভালদৰে সানি থ'ম মই এঘণ্টামানৰ সময়লৈকে। যিমান মেৰিনেট কৰি থোৱা হয় সিমান সোৱাদটো ভাল হয় আৰু মোৰ সময় আছিল বাবে মই এঘণ্টামান থ'লোঁ আৰু সময় যদি কম হয় তেতিয়া 10-15 মিনিট থ'লেও কথা নাই, খালি বেছিকৈ থ'লে সোৱাদটো ভাল হয় আৰু মাংসটো কোমল হয়। সেইবাবে এনেকৈ কৰি মেৰিনেট কৰি থওঁ মই আৰু মই এনেদৰেই বনাওঁ। এইখিনি ভালকৈ মেৰিনেট হ'বলৈ থৈ দিম এতিয়া। আৰু আপোনালোকে এনেদৰে মাংস বনাইছিলে জনাবচোন, মই এনেদৰেই বনাওঁ। আৰু মাংসখিনি মেৰিনেট কৰি থৈ যোৱাৰ পাছতে কেৰাহীত তেল অলপ দি তাত গৰম মছলা হিচাপে মই ইয়াত লৈছোঁ ইলাচি, দালচেনি, লং। এইখিনি ভালদৰে অকণমান ভাজি লোৱাৰ পাছতে আকৌ মই পুনৰ পিঁয়াজ দিম। পিঁয়াজ ইয়াত মই আকৌ এটা সৰু চাই পিঁয়াজ এটা ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম আৰু লগতে আদা নহৰু খুন্দি থৈছিলোঁ সেইখিনি দি দিম। আৰু মই আদা নহৰু মেৰিনেট কৰি থওঁতে দিয়া নাইকিয়া, একেবাৰে তেলতে দিছোঁ। এইখিনি ভালদৰে ভাজি হোৱাৰ পাছতেই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। আৰু খাহী মাংসত 3-4 পিচমান তেল থাকিলে ভাল আৰু তেতিয়া মাংসখিনি সোৱাদটো বঢ়াই দিয়ে আৰু বেছিকৈ হ'লেও বেয়া, জোখত ল'ব লাগে তেতিয়া ভাল হয় আৰু মই এইখিনি ভালদৰে ভাজি লোৱাৰ পাছতে আলু দিছোঁ। আলু মই 3টা ব্যৱহাৰ কৰিছোঁ আৰু ডাঙৰকৈ কাটিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই ইয়াত এটা বস্তু দিম, সেই বস্তুটো হৈছে অমিতা। অমিতাত খাহী মাংস দিলে সোনকালে সিজে, সেইবাবেই দিওঁ। আৰু আপোনালোকে দিয়ে নে নাই জনাবচোন খাহী মাংসত অমিতা। আৰু মই পানী গৰম কৰি থ'বলৈ পাহৰিলোঁ, সেইবাবে মই এনেদৰে বাতি এটাতে পানী অকণ গৰম কৰি লৈছোঁ আৰু সেই পানীখিনি ইয়াত দি দিম। অলপ পানী দি অকণমান টাইম সিজোৱাৰ পাছতে মোক যিমানখিনি পানী দৰকাৰ হ'ব জোলৰ বাবে সেই পৰিমাণে পানীখিনি দি দিম। আৰু মই মাংসখিনি জুইত বনাইছোঁ আৰু আপোনালোকে জানেই জুইত বনালে মাংস হওক বা বেলেগ যিয়েই হওক সোৱাদটো যিমানখিনি বঢ়াই দিয়ে। ভালদৰে উতল অহাৰ পাছত মই এনেদৰে অঙঠাতে 1ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় সিজিব দিম আৰু সিজাৰ পাছতে যেতিয়া উতল ভালদৰে আহি যাব মাংসখিনি মোৰ ৰেডি হৈ যাব। আৰু আপোনালোকে এনেদৰে মাংস বনাইছেনে মোক জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি আপোনালোক কোনোবাই নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে মই জহা চাউলৰ পোলাও বনাইছিলোঁ, যদি পোলাও ৰেচিপিটো লাগে মোক জনাব। আৰু এনেদৰেই সাধাৰণভাৱে আজি আমাৰ বিহু থালিখন প্ৰস্তুত কৰিলোঁ আৰু মই বনোৱা নিচিনাকৈ যদি আপোনালোকে খাহী মাংস বনাই পোৱা নাই এবাৰ বনাই চাব। লগতে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।